खुलुमबाय स्टुडियोआव दं आं किलिकां ब्रह्म बर' आइजो लिरगिरि गौथुमा गावारि सोरजिनाय गांजिबा गोदान बिजाबफोरखौ बेखेवदों। गावारि सोरजिनाय गांजिबा गोदान बिजाबफोरखौ क'क्राझार सहराव थानाय नेटिव इन्स्टिट्युट अफ बड'ल'जी मावखुलिनि सावराय नब्लाङाव बेखेवदों। गांजिबा बेखेवजानाय बिजाबफ्रानो जाबाय अनजुनि रायथाइ आरो सावरायथाइ, मीरा ब्रह्मनि थाखोमानाय बरादनि सेर सेर, डक्टर इन्दिरा बर'नि थुनलाइयाव समाज सान्थौ आरो गुबुन गुबुन भार्जिन जेकबा मोसाहारिनि रायथाइ लिरथुम, डक्टर इन्दिरा बर' आरो डक्टर लाइस्रि महिलारिनि राव, थुनलाइ आरो हारिमु जौगालु दाहार, सुनिता बसुमतारिनि दांग्रिसे खन्थाइ मेथाइ बिदां, धैर्य जतिनि सिखाव, अनिला बसुमतारिनि दोंजौसे बाथ्रा फांथे खन्थाइ, डक्टर दिपाली केरकाटारिनि दायासोरनि, नीला हायनारिनि माइब्रा हाजो, जयश्री बसुमतारिनि दोंसे लामानि हारिमु, जेनेबा मुसाहारिनि गोजाननि समायना हाजो, सम्पावती ब्रह्मनि आसिननि दुब्लि, भबानी बाग्लारिनि जिउनि बुब्लि आरो हिरेन बसुमतारिनि थरथिंसे गोरबोनि मोदै। बर' थुनलाइ आफादनि आफादगिरि डक्टर सुरन नार्जारिया क'क्राझार हिन्जावसा फरायसालिमानि गोरायुं डक्टर आदाराम बसुमतारि आरो गुबुन गुबुन बर'नि गागि आइजो लिरगिरिफोरनि नुजाथिनायाव बेखेवनानै होयो बर' आइजो लिरगिरि गौथुमा। এইটো ভাল খবৰ আমাৰ কাৰণে। আমি জানো যে সাহিত্য জগতত কেৱল মানে পুৰুষ প্ৰধান আছে, এইটো কেৱল আমাৰ কথা নহয়, বিশ্বতে তেনেকুৱা ধৰণৰ এটা ধাৰণা আছে। কেৱল আমাৰ সাহিত্য সৃষ্টিত মতা মানুহ তেওঁলোকে লিখে, তেওঁলোকে প্ৰাধান্য বিস্তাৰ কৰে, তেওঁলোকৰ ভাৱধাৰাবিলাক প্ৰচাৰ কৰে। আনকি আমাৰ সমাজে যে নাৰী সমাজ আছে সেই কথা মানে ঠিকমতে উল্লেখিত নহয়, প্ৰকাশ নহয়। গতিকে আন্তৰ্জাতিক জগততো আমি দেখিবলৈ পাওঁ নাৰীবিলাকৰ এটা অভিযান, স্বাধীনতা, তেওঁলোকৰ চিন্তাধাৰা সেইবিলাক প্ৰকাশ কৰাৰ কাৰণে তেওঁলোকৰ ক্ষমতা আছে, অধিকাৰ আছে। সেইকাৰণে ক'বলৈ গ'লে বহু সময়ত তেওঁলোকৰ নিষ্পেষিত হৈ আছে, যাৰ কাৰণে আকৌ এটা আমাৰ ফিলচফি দৰ্শনালয় যে ফেমিনিজিম বুলি। গতিকে তেওঁলোকৰ পৰা যিটো ক'বলগীয়া আছে সেইটো আমি পুৰুষবিলাকে ক'ব নোৱাৰোঁ, তেওঁলোকেই ক'ব পাৰিব তেওঁলোকৰ মনৰ কথা। গতিকে তেওঁলোকৰ সাহিত্য সৃষ্টি ক'বলৈ গ'লে সুকীয়া। সেইকাৰণে এনেকুৱা ধৰণৰ সংগঠন, সাহিত্য সৃষ্টিৰ সংগঠন মহিলাবোৰৰ পৰা আৰম্ভ হোৱাটো আমাৰ কাৰণে খুব ভাল। বড়ো সাহিত্য সভা ইতিমধ্যে সাহিত্য সভা লাহে ডিমাকুচিত হ'ব আৰু ভালকৈ হ'ব। খুব কামটো চলি আছে, মানে জনসমাগম যথেষ্ট হ'ব, কিন্তু আমাক আশা কৰি আমি চবকে অনুৰোধ কৰিছোঁ। কোন কোন থাকিব অতিথি? অতিথি আমাৰতো প্ৰগ্ৰাম মতে আমাৰ 10খন দেশৰ যিবিলাক আমাৰ কি আছে এম্বেচাডাৰ আছে তেওঁলোকে আহি ভিজিট কৰিব। আৰু এম্বেচাডাৰবিলাক ৰাজদূত তেওঁলোকে আহিব আৰু আমাৰ সভাখন চাব। তাৰপিছত আমাৰ বড়ো গোষ্ঠীৰ মানুহবিলাক যিমান বাহিৰত আছে, বাংলাদেশেই হওক, আমি অনুৰোধ কৰিছোঁ আগৰতলাৰ পৰা, নেপালৰ পৰা, এনেকুৱালৈ আমাৰ গোষ্ঠীবিলাকক আমি বৰ সাহিত্য সভাত যোগদান দিবৰ কাৰণে আমি আমন্ত্ৰণ কৰিছোঁ। খুলুমবাই, আজি আমি কোকৰাঝাৰৰ NIB অফিচত আমি কিতাপ উন্মোচনৰ এটা প্ৰগ্ৰাম লৈছোঁ, আৰু এইটো প্ৰগ্ৰাম আমি বড়ো উইমেন ৰাইটাৰ এছ'চিয়েশ্যনে আমি অৰ্গেনাইজ কৰিছোঁ। কিন্তু কিতাপবোৰ আমাৰ পাৰ্চনেল কিতাপ, এইটো মানে এনেকুৱা নহয় যে আমি আমাৰ এছ'চিয়েশ্যনৰ পৰা পাব্লিছ কৰিছোঁ, এনেকুৱা নহয়, পাৰ্চনেল কিতাপ হয়। কিন্তু আমি অৰ্গেনাইজ কৰিছোঁ যাতে মানে আমাৰ বড়ো উইমেন ৰাইটাৰসকলে নিজৰ কিতাপ, পাৰ্চনেল কিতাপবোৰ একেলগে আমি একেটা মঞ্চতে আমি উন্মোচন কৰিব পাৰোঁ। কিয়নো আমি দেখিছোঁ যে কেতিয়াবা আমি ব্যস্ততাৰ মাজতে কিতাপ পাব্লিছ কৰিব পাহৰি যাওঁ, কিন্তু যেতিয়া আমি একেলগে আমি
কামটো হাতত লওঁ তেতিয়াহ'লে ইনস্পায়াৰ হৈ পেলাই চবেই মানে কিতাপখন মানে উলিয়াবলৈ মানে আগ্ৰহ এটা আহি যায়। সেইটোৰ কাৰণে আমি আজি ইয়াতে দেখিছোঁ যে আৰম্ভণিতে ৩-৪খনমান আছিলে, কিন্তু পিছত আমি চবকে এপ্ৰ'চ কৰি মুঠ 15খন কিতাপ আমি আজি উন্মোচন কৰিব পাৰিছোঁ। সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। যোৱা বছৰো আমি কৰিছিলোঁ, যোৱা বছৰো আমি পাৰ্চনেল কিতাপ আমি যোৱা বছৰ নৱেম্বৰ মাহত আমি কৰিছিলোঁ, উন্মোচন কৰিছিলোঁ। 11খন কিতাপ আমি উন্মোচন কৰিছিলোঁ। এইবছৰ আমি আৰু অলপ বেছিকৈ উন্মোচন কৰিব পাৰিছোঁ। সেইটোৰ কাৰণে আমি প্ৰাউড ফিল কৰিছোঁ, কিয়নো আমাৰ বড়ো উইমেন ৰাইটাৰ এছ'চিয়েশ্যন গঠন কৰাৰ পিছত আমি গঠন কৰিছিলোঁ 2018 চনত। গঠন কৰাৰ পিছত আমি দেখিছোঁ যে বড়ো মহিলা লেখিকাসকলে বড়ো লেখিকাসকলে বহুত আগবাঢ়ি আহিছে। নতুন নতুন লেখিকা, তেওঁলোকে নতুন নতুন কিতাপ লৈ আহিছে, আৰু পুৰণা যিবোৰ লেখিকা আছিলে মাজতে তেওঁলোকে অকণমান লিখিবলৈ বাদ দিয়াৰ নিচিনা হৈছিলে, তেওঁলোকে আকৌ নতুনকৈ লিখিব লৈছে। তাৰোপৰি আমাৰ কোৱাৰ্টাৰলি মেগাজিন গাম্বাৰীখন ওলায়ে আছে, 27 ইছ্যু ওলাই গ'ল। প্ৰতি 3 মাহৰ মূৰে মূৰে আমাৰ এইখন ওলায়, আৰু এইখন আমি ইনাগুৰেট কৰোঁ। আৰু ইনাগুৰেট কৰিবলৈ আমি অসমৰ বেলেগ বেলেগ জেগাত আমি গৈ আছোঁ, যেনেকৈ আমি বিজনী, গোসাইগাঁও, দুধনৈ, ৰঙিয়া, বেংটল এনেকৈ গৈ আছোঁ চবতে, বৰপেটা ৰড এনেকৈ। এতিয়া আমি ভাবিছোঁ আৰু এইফালে দতমা আৰু টিপকাইৰ ফালে আমি যাম কিতাপ উন্মোচন কৰিবলৈ। ইয়াৰ পৰা আমি দেখিছোঁ যে মানে আমি মেছেজ এটা দিব পাৰিছোঁ যে মানে আমি একেলগে হৈ পেলাই কেনেকৈ কাম কৰিব পাৰোঁ।